क्या खाई जाए ना नहीं इतनी लोग सब्जी আছে তো গাইস ইহঁতে মাংসখিনি কাটিলে মানে এটা আমাৰ গুঞ্জন টুপনি লাগিলি আছে তো এটা আমাৰ ৰাতু পগলাব এটা আমাৰ ৰাতু পগলাব আমাৰ রুবি মেন মানে মাংস কাটা মানুহটো তো এটা আঞ্জাখিনি বনাও আৰু না তো ৰাতিৰ পাৰ্টি কি কম আৰু না খাম আৰু নে গাইস এটা মোক মানে মিডলে গিফট দিছে তো মেৰা ভাৰত মহান থেংক ইউ ৰেডিউল ও ভাতখিনি হয় না ভাতখিনি হ'লে মাংস বনাম আৰু এইটো চৌকাটো অলপ সৰু না সেইকাৰণে তো ইফালে দালি আৰু ইফালে মাংস হ'ব আৰু মাংসটো প্ৰায় হৈছে
95% হৈছে আৰু 5% হ'ব বাকী আছে তাৰপাছত আৰু ভাত খাই দিম আৰু আমি নিমখ হৈছে নে নাই নিমখ চিমখ ঠিক আছে না ঠিক আছে अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए